এতিয়া যদি আমি 2.1 চেপ্টাৰৰ কথা চিন্তা কৰোঁ যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেখা তলৰ চিত্ৰত 2.10 বহুত কিটা চিত্ৰ দিয়া আছে px ৰ শূন্য সংখ্যা নিৰ্ণয় কৰিব লাগে অৰ্থাৎ ঠিক আছে আমি এইমাত্ৰ আলোচনা কৰিছোঁ x অক্ষ কাটিব লাগিব এটা x অক্ষ কাটিছে নে লেখদালে নাই কাটা y ঘে কাটিছে অৰ্থাৎ ইয়াৰ শূন্য নাই শূন্য নোহোৱাৰ কাৰণটো আকৌ এবাৰ কৈছোঁ x অক্ষ কাটিব লাগিব x অক্ষৰ কোণডাল এইটো y অক্ষৰ কোণডাল এইটো এটা 2 নম্বৰ ছবিত চাওক x অক্ষ কেইটা বিন্দু কাটিছে এটা বিন্দু আৰু ঠিক আছে এটা বিন্দু কাটিছে তো 1 হ'ব ইয়াত x অক্ষ কেইটা বিন্দু কাটিছে 1 2 3 তিনটা বিন্দু লক্ষ্য কৰিব তিনটা বিন্দুত কাটিছে x অক্ষ হেহে ইয়াৰ শূন্য কেইটা হ'ব তিনিটা শূন্য সংখ্যা নিৰ্ণয় কৰিছে শূন্য সংখ্যা ইয়াত চাওক x অক্ষত নেগেটিভ মাইনাসৰ ফালে যি কি নহওক বাৰু এটা বিন্দু দুটা অৰ্থাৎ x অক্ষত দুটা বিন্দু সেট কৰিছে তো শূন্য সংখ্যা কিমান থাকিব 2 ইয়াত শূন্য সংখ্যা কিমান থাকিব 1 2 3 4 x অক্ষত অলক চাৰিটা বিন্দু সেট কৰিছে এই লেখদালে হেহে শূন্য সংখ্যা থাকিব 4 ইয়াত কিমানটা বিন্দুত 1 2 দুইডাল এটা পইণ্টতে কিন্তু ইয়াত পৰিল আৰু উঠিল লগে লগে 1 2 3 মাত্ৰ তিনটা বিন্দু কাটিছে এখানে x অক্ষৰ তিনটা বিন্দু কাটা লগে লগে শূন্য সংখ্যা কিমান হ'ব 3 এতিয়া আমি আৰু এটা ইন্টাৰেষ্টিং কথা আলোচনা কৰিম যে যদি দ্বিঘাত সমীকৰণটা দিয়া আছে তাত শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ কিমান পূৰণফল নিৰ্ণয় কৰিব লাগে ইয়াতে এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক ৰিলেশনশিপ বিটুইন in zeros and coefficient of a polynomials coefficient মানে কি সহগ আৰু 0 মানে আমি গম পাইছো শূন্য নিৰ্ণয় কৰি আছে অৰ্থাৎ মূল এটাৰ ঠিক আছে এতিয়া এখানে আমি এটা দ্বিঘাত বহুপদ দিয়া আছে সমাধান কৰিলো সমাধান কেনেকৈ কৰি মধ্যপদ বিভাজনৰ পদ্ধতিৰে ক্লাস 9 ত পঢ়িছা অকমান কৈ দিছো 2 * 6 মান হল 12 আছে মধ্য মাজৰ পদটো আছে 8 8ক আমি 12 ত ভাঙিব লাগিব যোগ বা বিয়োগ কৰিলে 12 হ'ব লাগিব পূৰণ কৰিলে কিন্তু 8 হ'ব লাগিব সৰি যোগ বা বিয়োগ কৰিলে 8 হ'ব লাগিব পূৰণ কৰিলে কোন হ'ব 12 হ'ব লাগিব এখানে আছে 6 2 8 6 2 12 ইনটু কৰিলে a আৰু c যদি ইনটু কৰিম কিয় কৈছো a আৰু c বুলি এইটো কথা আগতে বুজিলো ax ² + bx + c এটো হল প্ৰথম পদ x² যেটো সহগ a x ৰ সহগ b আৰু এটো হি হ'ব কিমান ধ্ৰুবক পদ প্ৰথমৰটো আমি শেষৰটো পূৰণ কৰি চাম যেটো পাম মাজৰটো যোগ বা বিয়োগ কৰিম ঠিক আছে সেই পূৰণ কৰিলে কিন্তু সেই পূৰণফলৰ সমান হ'ব লাগিব ক্লাস 9 ত পাইছা এইখিনি 2x কমন লোৱা হল x - 3 আহিল এপাৰ 2 কমন ললো x মাইনাস প্লাস আহিল 2 * 3 6 এইখিনি হৈছে ঠিক আছে এই সহগ দুটা পল আমি x - 1 x - 3 এই দুটা আইতে কি হ'ব লাগিব শূন্য যেতিয়া কৈছে x - 1 = কি হ'ব লাগিব 0 x = কি হ'ব -1 আছে এটা নিলো +1 ঠিক হয়দৰে x - 3 আছে x মান হ'ব 3 গতিকে শূন্যবোৰ হ'ব 1 আৰু 3 এখানলৈকে শুদ্ধ তে এই যে আমি পালো শূন্য দুটা এই সমীকৰণ এই বহুপদটোৰ কাৰণে এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা কি 1 আৰু 3 কেনেকৈ উলিয়াব লাগে মধ্যপদ বিভাজন পদ্ধতিৰে কৰিলো লাষ্টত যেটো পালো সিহঁতক x - 1 = 0 x - 3 = কিমান 0 ধৰি পেলাই আমি শূন্য দুটা পালো তে শূন্য দুটাৰ সমষ্টি যোগফল সদায় কি হ'ব মই লিখিছো -b/a এটো সূত্ৰ মনত ৰাখিব লাগিব যদি এটোৰ বাবে মানে x যেটো প্ৰামাণিক ৰূপ দ্বিঘাত বহুপদৰ ইয়াৰ বাবে a b c তিনটা পালন আমি পদ যোগফল সদায় সমষ্টি হলে -b/a হ'ব আৰু শূন্য দুটা গুণফল পূৰণ কৰিলে কি হ'ব লাগিব c/a এই ধৰণে যেতিয়া আমি মিলাই দিম 4 চাব x ৰ সহগ -b কোনটো x ৰ সহগ আছে 8 x স্কয়াৰৰ কি সহগ কিমান 2 আহি গল তাত মাইনাস প্লাস 2 এ যদি 8ক আমি কিমান ডিভাইড কৰোঁ 4 ঠিক আছে গুণফল কি হ'ব c/a c লাষ্টৰ পদটো কিমান আছে ধ্ৰুবক পদ 6 a মানে 2 6 2 হৈছে শূন্য সমষ্টি সদায় কি মান হ'ব -x ৰ সহগক x স্কয়াৰ সহগে হৰণ কৰিব লাগিব আৰু গুণফল পূৰণ বুলি ক'লে ধ্ৰুবক পদ লাষ্টৰ যেটো পদ থাকিব তাক কিহে হৰণ কৰিব লাগিব a x স্কয়াৰ সন্মুখত থকা যে কোএফিচিয়েন্ট x স্কয়াৰ কি সহগে হৰণ কৰিব লাগিব